এই আছে জালুগুটি ঘাটগাঁও এই পালনাম হৈ আছে আমি গৈ আছো কামপুৰলৈ চাই থাককচোন পালনাম হ'ব ইয়াতে পালনাম হ'ব না পালনাম হৈ আছে হ'বহে পাতি আছে অহাকালিৰ পৰা হ'ব কামপুৰ গৈ আছোঁ আমি বিয়া আছে ভাগিনৰ বিয়াত গৈ পেলাই আজি তেল দিয়া নিয়মখিনি দেখাম আৰু আমি গৈয়ে আছোঁ আৰু গাড়ী অভাৰটেক কৰি গৈ আছোঁ আমি কি জেগা বাৰপুজীয়া পালোঁ ৰহা এইখিনি ৰহা হয় ৰহা ফ'ৰ লাইনৰ পৰা সোমাই আহিলোঁ ভিতৰত দূৰ হৈ গ'ল অলপমান নহয় ন দূৰ হৈছে জন্মনি আহা আমাৰ জন্মনি আহি আছে ঐ কেনেকৈ বহিছা মোটা যাব গৈ মোটা নাযায় সেইটো পোষ্ট সেইটোৱে এনেকৈ পোষ্ট দিয়ে নেকি হেল্ল' দিয়া কিয় অঁ হাই বাই কৰি দিয়া আকৌ তেতিয়াহে ভাল লাগিব ন ইছ বা হাই কৈছে কইনা উঠিছে ধুনীয়াকৈ আমাৰ ভাগিন হয় ভাগিনৰ আজি তেল কালি বিয়া আছে এটা কৈ দিয়া আকৌ নমস্কাৰ দিছে পেণ্ডেলটো আপোনালোকক দেখালোৱেই আলহী আহিব আৰু লাহে লাহে কিমান সময়ত তেল দিব 7টা বাজিয়ে গ'ল এতিয়া তাৰপিছত আৰু কি ক'ম ক'বলগীয়া বিশেষ নাই ভালকৈ চাই দিয়া একবাৰ লাইক কমেণ্ট সকলোৱে লাইক কমেণ্ট দিব জনাব কইনা যদি কেনেকুৱা লাগিছে নাকটো বাঢ়ি দিয়া আকৌ এয়া তেল দিছে এতিয়া তেল দিয়া নিয়ম তেনেকুৱা Komisi ni kisah.
ইছ আহি গ'ল আমি এতিয়া ভাইটি ভিন্টিহঁতৰ ঘৰলৈ আহিলোঁ বিয়াত আহি তাৰপিছত চাহ দিছে এতিয়া চাহ খাবলৈ ওলাইছোঁ কি হ'ল আঙুলি এনেকৈ এনেকৈ দি আছা যে এইটো কি তাৰমানে দুটকা লাগে নেকি খুচুৰা নাই মোৰ তাত এই নাই নাই খুচুৰা ইছ চাহ খালাই নেকি তুমি মই আৰম্ভণি কৰাই নাই নানি হাঁহি এটা মাৰি দিয়াচোন ধুনীয়াকৈ দাবী কোনোবাই কেইজনী পচন্দ কৰিবও পাৰে ভিডিঅ'ত চালে হয়তো পচন্দ কৰিবও পাৰে আৰু কোনোবা নানা আছে যদি আমাৰ নানী এজনী আছে কিন্তু এইজনী বিৰাট ধুনীয়া নানী এইজনী নানী এইজনী সেই কালাৰ নকৰে একো নহয় নকৰিলে হ'ব